আজব দুনিয়ার আজব মানুষ। পায়েলৰ দাম 1000 টকা, কিন্তু তাৰ স্থান ভৰিতেই হয়। কিন্তু ফুটৰ দাম 1 টকা, তাৰ স্থান কিন্তু কপালতেই হয়। যিজনে তিতাকৈ জ্ঞান দিয়ে, সেইজনহে প্ৰকৃত বন্ধু। ইতিহাস সাক্ষী আছে, তিতাত কেতিয়াও পোক পৰুৱা নধৰে, মিঠাততো প্ৰতিদিনেই পৰুৱা ধৰে, শেষত পিঁপৰাইও নেৰে। মমবাতি জ্বলাই মৃত মানুহক স্মৰণ কৰে আৰু মমবাতি নুমুৱাই জন্মদিন পালন কৰে। মানুহ ভাল পথত চলিব নিবিচাৰে, বেয়া পথত চলিবৰ আগ্ৰহী। সেইবাবেতো মদ বিক্ৰেতাই কাৰো কাষত যাব নালাগে, কিন্তু গাখীৰ বিক্ৰেতাই গাঁৱে গাঁৱে ঘৰে ঘৰে যাব লাগে। গাখীৰৱালাক কয়, পানী দিয়া নাইতো, কিন্তু মদত নিজেই পানী মিলাই খায়। আজিলৈকে মানুহক ইমানেই বুজিলোঁ যে কাৰোবাক জন্তু বুলি ক'লে খং কৰে, কিন্তু বাঘ সিংহ বুলি ক'লে ভাল পায়। হায়ৰে আজব দুনিয়াৰ আজব মানুহ। ভিডিঅ'টো চাই কেনে পালে কমেণ্ট কৰি জনাব, আৰু এনে ধৰণৰ ভিডিঅ' নিত্য নতুন চাবৰ বাবে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰক।